হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ চিম্পুল এগ কাৰীৰ ৰেচিপি এটা। ইয়াৰ বাবে মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। লগতে দুখিলা তেজপাত, দুটা শুকান জলকীয়া, সৰু চাইজৰ কেইটুকুৰমান ডালচেনি লৈছোঁ আৰু লগতে এচামুচ আদা নহৰুৰ পেষ্ট লৈছোঁ। ইয়াৰ লগতে মই 5টা মিডিয়াম চাইজৰ আলু এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ভালদৰে সিজাই ল'লোঁ। আপোনালোকে আলুৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। লগতে মছলাৰ কাৰণে মই সৰু চামুচেৰে এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ গৰম মছলা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ আৰু এচামুচ জিৰা পাউডাৰ লৈ লৈছোঁ। মছলাৰ পৰিমাণসমূহো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। ইয়াৰ লগতে মই 3টা কণীও ভালদৰে সিজাই ল'লোঁ আৰু এতিয়া কণীকেইটা মই প্ৰথমে নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে, আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এয়া কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া মই এইকেইটা নমাই ল'লোঁ আৰু একেখিনি তেলতে মই শুকান জলকীয়া, তেজপাত আৰু লগতে ডালচেনিখিনি দি লৈছোঁ। ইয়াৰ লগতে কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু পিঁয়াজখিনি এতিয়া ৰঙচুৱা কালাৰ অহালৈকে ভালদৰে ভাজি ল'ম। ইয়াৰ লগতে মই আদা নহৰুৰ পেষ্টখিনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে ভাজি লৈছোঁ। এয়া চাওক, আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল আৰু ইয়াৰ লগতে মই এতিয়া সিজাই লোৱা আলুখিনি দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দি লৈছোঁ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু ভালদৰে এতিয়া অলপমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু মই অলপমান আলু এনেদৰে ভাঙি দিছোঁ যাতে কাৰীখন অলপমান ডাঠ হৈ পৰে আৰু এতিয়া এইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া মই প্ৰয়োজন অনুসৰি অলপমান গৰম পানী দি লৈছোঁ। আপোনালোকে পানীৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি সিজিবলৈ দিম আৰু ইয়াৰ লগতে মই মছলাখিনিও ইয়াতে দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু এনেদৰে অতি সাধাৰণভাৱে বনোৱা এগ কাৰী খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু ইয়াত মই এচামুচ চেনিও দি লৈছোঁ। চেনি দিলে ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয়। আপোনালোকে চেনিটো নিদিয়াকৈও এইখন কাৰী বনাব পাৰিব। আৰু এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম আৰু ইয়াত মই
কণীকেইটাও দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে উতলিবলৈ দিছোঁ। এয়া চাওক আমাৰ এগ কাৰী ৰেডি হৈ গৈছে আৰু গোটেইখিনি ভালদৰে সিজিও গৈছে। আৰু চাওকচোন কাৰীখন আগতকৈ যথেষ্টখিনি ডাঠ হৈ পৰিছে। আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। আশা কৰোঁ যে আপোনালোকে ৰেচিপিটো ভাল পালে।